একেখন বিদ্যালয়ৰ দুগৰাকী সহপাঠী, দুয়ো সমানে মেধা, সমানে চৰ্চিত। কিন্তু সময়ৰ হাতত বৈ গৈ এজন হ'ল প্ৰখ্যাত চোৰ আৰু আনজন হ'ল আদালতৰ ন্যায়াধীশ। ৪৯ বছৰ মূৰত দুয়োগৰাকী সহপাঠী কেনেদৰে মুখামুখি হ'ল আদালতত, চাওঁ আহক এইখন ভিডিঅ'ত। অন্য ছাত্ৰ ছাত্ৰীৰ দৰে আৰ্থাৰ বুটৰো সপোন আছিল ভৱিষ্যতত কিবা এটা কৰাৰ। গণিত আৰু বিজ্ঞানত পাকৈত আছিল আৰ্থাৰ বুট। উজ্জ্বল ভৱিষ্যত আৰু তেওঁৰ বুদ্ধিমত্তাৰ বাবে নটিলাছ মিডল স্কুলৰ বাবে নিৰ্বাচিত কৰা হৈছিল আৰ্থাৰ বুটক। তেওঁৰ পৰিয়ালে প্ৰকাশ কৰিছিল যে তেওঁৰ সপোন আছিল নিউৰোচাৰ্জন হোৱাৰ। তেওঁৰ সহপাঠী আছিল মিণ্ডি গ্লেজাৰ, যি প্ৰথমে পশু চিকিৎসক হ'ব বিচাৰিছিল, কিন্তু তাৰ পিছত মন সলনি কৰি আইনৰ শিক্ষা ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মিণ্ডি গ্লেজাৰে আইনৰ শিক্ষা সমাপ্ত কৰি মিয়ামি আদালতত ন্যায়াধীশ হিচাপে নিযুক্ত হয়। আনফালে মিণ্ডি গ্লেজাৰৰ সহপাঠী আৰ্থাৰ বুট সময়ৰ হাতত হেৰাই যায়। স্কুল সমাপ্ত হোৱাৰ পাছত মিণ্ডি গ্লেজাৰ আৰু আৰ্থাৰ বুটৰ কেতিয়াও সাক্ষাৎ হোৱা নাছিল। কিন্তু ৪৯ বছৰ মূৰত এদিন দুয়োগৰাকী সহপাঠীৰ সাক্ষাৎ হ'ল। সাক্ষাৎ হৈছিল আদালতত। আদালতত মিণ্ডি গ্লেজাৰে এগৰাকী ন্যায়াধীশ হিচাপে আৰু আৰ্থাৰ বুটে কেইবাটাও চুৰিকাণ্ডৰ দোষী হিচাপে আদালতৰ কাঠগড়াত থিয় দি আছিল। চুৰিকাণ্ডৰ লগত জড়িত থকা অপৰাধত আৰ্থাৰ বুটক মিয়ামি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তাৰ পাছত দীৰ্ঘ সময় আদালতত শুনানি চলে। শুনানি চলি থকা অৱস্থাত আৰ্থাৰ বুটে একালৰ বান্ধৱী মিণ্ডি গ্লেজাৰক চিনি পোৱা নাছিল, কিন্তু মিণ্ডি গ্লেজাৰে চিনি পাইছিল আৰ্থাৰ বুটক। শুনানিৰ অন্তিম দিনটোত যেতিয়া শাস্তিৰ ৰায়দান দিবলৈ ওলাইছিল, তেতিয়া মিণ্ডি গ্লেজাৰে আৰ্থাৰ বুটক সুধিছিল, মই আপোনাক এটা প্ৰশ্ন কৰিব পাৰোঁনে? আৰ্থাৰ বুটে ক'লে, হয় মহাশয়, আপুনি সুধিব পাৰে। আপুনি নটিলাছ মিডল স্কুললৈ গৈছিলনে? আৰ্থাৰ বুটে ক'লে, হয় মহাশয়। আৰু লগে লগে আৰ্থাৰ বুটে একালৰ বান্ধৱী মিণ্ডি গ্লেজাৰক চিনি পায় আৰু কান্দিবলৈ ধৰে। চাওঁ আহক এইখন ভিডিঅ'ৰ কিছু দৃশ্যাংশ। Yes, ma'am. Did you go to Nautilus for middle school? Oh my goodness. Oh my goodness. I'm sorry to see you there. I always, sir, this is the nicest kid in middle school. Oh my goodness. He was the best kid in middle school. I used to play football with him all the